অন্য এটা ভাল খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যিসকলে 8 পাছ কৰিছে বা তাতকৈ অধিক হাই ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ। গ্ৰেড 4 পোষ্ট মুকলি কৰা হৈছে। প্ৰায় আপোনালোকৰ যদিহে আপোনালোকে মিনিমাম আপোনালোকে 8 পাছ কৰিছে নাইবা আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিছে তেতিয়াহ'লে এইকেইটা পদৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ পোষ্টৰ সংখ্যা দিয়া হৈছে 20টা পোষ্ট। ইয়াতে কেটেগৰী ৱাইজ ভেকেঞ্চিটো মুকলি কৰা হৈছে। APSC ফালৰ পৰা আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা পদকেইটা মুকলি কৰা হৈছে। ইয়াতে আপোনালোকৰ UR কেণ্ডিডেটসকলৰ বাবে 10টা পোষ্ট, OBC MOBC সকলৰ বাবে 5টা পোষ্ট আৰু T ট্ৰাইব যিসকল আদিবাসী কমিউনিটি আছে তেওঁলোকৰ বাবে এটা পোষ্ট, SC সকলৰ বাবে 2টা পোষ্ট, STB প্লেনছৰ বাবে এটা পোষ্ট আৰু ST হিলছৰ বাবে এটা পোষ্ট মুকলি কৰা হৈছে। ইয়াতে আপোনালোকৰ স্কেল অফ পে আপোনালোকৰ 12,000ৰ পৰা 52,000 পৰ্যন্ত আপোনালোকক পে কৰা হ'ব। ইয়াতে সকলোখিনি তথ্য দিয়া হৈছে। ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব কি কথা সকলোখিনি দিয়া হৈছে। ইয়াতে আপোনালোকৰ এজ লিমিটটো আপোনালোকৰ 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'লে আপোনালোকে এইকেইটা পদৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ মিনিমাম আৰু হাই ছেকেণ্ডেৰী পাছ মেক্সিমাম হ'ব লাগিব। ইয়াতকৈ যদি আপোনালোকৰ বেছি কোৱালিফিকেশ্যন আছে তেন্তে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। ইয়াতে সম্পূৰ্ণ লিখা আছে কেণ্ডিডেট উইথ হায়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন আৰ নট এলিজিবল। যিসকল গ্ৰেজুৱেট বা তাতকৈ আপোনালোকৰ হাই কোৱালিফিকেশ্যন আছে তেওঁলোকে কোনো ধৰণৰ এপ্লাই কৰিব নোৱাৰে। ইয়াতে কেৱল 8 পাছ যিসকল কেণ্ডিডেট আছে বা হাই ছেকেণ্ডেৰী পাছ আছে তেওঁলোকেহে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ সকলোখিনি তথ্য দিয়া হৈছে। ইয়াতে আপোনালোকৰ ডকুমেণ্ট আপোনালোকৰ পঢ়া ডকুমেণ্টখিনি লাগিব। আপোনালোকৰ অনলাইন প্ৰচেছ হ'ব। অনলাইন আপোনালোকৰ আজিৰ পৰা ষ্টাৰ্ট হৈছে। আপোনালোকৰ ইয়াতে আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট আপোনালোকৰ PRC দৰকাৰ হ'ব। তাৰপিছত আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডটো দৰকাৰ হ'ব। ইয়াতে এজ ৰিলেক্সেশ্যন আপোনালোকৰ দিয়া হৈছে। SC সকলৰ বাবে 5 বছৰ, ST সকলৰ বাবে 5 বছৰ, OBC বা MOBC কেণ্ডিডেটসকলৰ বাবে 3 বছৰ, PWBD কেণ্ডিডেটসকলৰ বাবে 10 বছৰলৈকে আপোনালোকৰ ইয়াতে দিয়া হৈছে এজ ৰিলেক্সেশ্যন। ইয়াতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ থকাটো আপোনালোকৰ বাধ্যতামূলক। এমপ্লয়মেণ্ট এক্সচেঞ্জ থাকিলেহে এইকেইটা পদৰ বাবে এপ্লাই কৰিব পাৰিব। নেক্সট আহিলে আপোনালোকৰ কেটেগৰী আহিছে প্ৰচেছিং ফিজ আপোনালোকৰ কিমান দিব লাগিব। ইয়াতে জেনেৰেল কেণ্ডিডেটসকলৰ বাবে সকলে 47 টকা পে' কৰিব লাগিব। OBC MOBC কেণ্ডিডেটসকলৰ বাবে 47 টকা পে' কৰিব লাগিব। SC ST বা BPL PWD কেণ্ডিডেটসকলে 47 টকা পে' কৰিব লাগিব। ইয়াতে অধিক তথ্য জানিবৰ বাবে ইয়াতে আপোনালোকে অফিচিয়েল ন'টিফিকেশ্যনো চাব পাৰে। ইয়াতে অফিচিয়েল ন'টিফিকেশ্যন দিয়া হৈছে। ইয়াতে অনলাইন ষ্টাৰ্ট আপোনালোকৰ আজিৰ পৰা 10 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু আপোনালোকৰ লাষ্ট ডেট আপোনালোকে 19 অক্টোবৰলৈকে এইকেইটা পদৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ যদিহে আপোনালোকে 8 পাছ নাইবা আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰি থৈছে অতিকৈ সুখবৰ তেন্তে আপোনালোকে এইকেইটা পদৰ বাবে এপ্লাই কৰিব পাৰিব। অধিক জানিবৰ বাবে আপোনালোকে ইয়াতে আপোনালোকৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে ভিজিট কৰি পিনি APSC ফালৰ পৰা এইকেইটা পদ মুকলি কৰা হৈছে। 20টা পদ মুকলি কৰা হৈছে। আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা APSC আপোনালোকৰ গ্ৰেড 4 লেভেলৰ বাবে এইকেইটা পদ মুকলি কৰা হৈছে। আপোনালোকে যদি হাই ছেকেণ্ডেৰী বা আপোনালোকে মিনিমাম 8 পাছ কৰি থৈছে তেন্তে আপোনালোকে এইকেইটা পদৰ বাবে অতি শীঘ্ৰে এপ্লাই কৰক। ধন্যবাদ।